নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোৰে ওচৰলৈ আহিলোঁ। এতিয়া বাজিছে ৰাতিপুৱা 6:30 আৰু মই এয়া দেখিছে মেখেলা চাদৰ পিন্ধি আজি ৰেডি হ'লোঁ। আচলতে আজি এই ভিডিঅ'টো আৰম্ভণি কিন্তু মোৰ ডাঙৰ ছোৱালীহে কৰিছে দেই। ব'লকচোন ক'তনো যাওঁ, আপোনালোককো দেখুৱাই যাওঁ। আৰু এয়া আহি পালোঁ আমি আমাৰ বাহনৰ ওচৰত, আৰু এইখনতে উঠি আজি আমি আটাইয়ে যাব ওলাইছোঁ পামহি স্থিত ভীমাশংকৰ মন্দিৰলৈ। অৱশ্যে আজি 3 বছৰৰ পৰা একেৰাহে প্ৰতি বছৰৰ শাওণ মাহত আমি এই মন্দিৰলৈ গৈয়ে আছোঁ। কোৱা হয় যে শাওণৰ মাহত ভগৱান শিৱই প্ৰতি বছৰে পৃথিৱীলৈ আহে আৰু ভক্তসকলক আশীৰ্বাদ দি যায়, আৰু আমিও বাবাৰ আশীৰ্বাদ বিচাৰি আজি ইয়ালৈ যাবলৈ ওলালোঁ। আৰু এয়া আমি বাছৰ পৰা নামি মন্দিৰৰ ফালে আগবাঢ়িলোঁ আৰু লৈ ল'লোঁ কিছু পূজাৰ সামগ্ৰী। এয়া যে দেখিছে দোকানখনত কিমান যে বিভিন্ন ধৰণৰ ফুল, ভগৱানৰ মূৰ্তি আৰু কিমান যে বস্তু এইবোৰ। মই আকৌ এইবোৰ চাই খুব ভাল পাওঁ। এয়া দেখিছে নহয়, মানে কিমান ধৰণৰ ফুল, কিমান বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ধৰণৰ বস্তু, মূৰ্তি, এইবোৰ মানে ইমান ধুনীয়াকৈ সজাই থৈছে। এয়া দেখিছে গোটেই দোকানবোৰত, আৰু এইবোৰ চাই মোৰ খুব ভাল লাগে। আৰু মই এনেকৈ গ'লে মই কিবা নহয় কিবা ল'মেই মন্দিৰত। এইটো মোৰ মানে অতীতৰে নিয়ম, মই গ'লেতো মই কিবা এটা ল'বই লাগিব। ঠিক তেনেকৈ আমি ল'লোঁ, আৰু লৈ এয়া বস্তু লৈ আমি এয়া মন্দিৰৰ ফালে এতিয়া আগবাঢ়ি গৈ আছোঁ। এয়া দেখিছে মন্দিৰৰ ফালে আগবাঢ়ি গৈ আছোঁ। অৱশ্যে গাড়ী ৰখা ঠাইৰ পৰা মেইন মন্দিৰলৈ যথেষ্টখিনি খোজকাঢ়ি আহিব লাগে। তথাপিতো যিহেতুকে আমি তেখেতক বিচাৰি আহিছোঁৱেই, গতিকে যাবতো লাগিবই, নহয় জানো? আৰু উঠি আহে এয়া আমি প্ৰথমতে পালোঁ আমি গণেশ মন্দিৰ। যিহেতুকে সকলোৰে আগত গণেশ পূজা কৰা হয়, গতিকে আমিও অকণমান আগুৱাই গৈ মন্দিৰৰ ভিতৰলৈ গ'লোঁ। প্ৰথমতে বাহিৰত এয়া এনেকৈ চাকি বন্তি জ্বলাই ল'ব লাগে, যিহেতুকে ভিতৰত বহুত কম ঠাই আৰু বহুত মানুহৰ ভিৰ থাকে, গতিকে বাহিৰতে ধূপ চাকি জ্বলাব লাগে। আৰু এয়া দেখিছে মোৰ ছোৱালী, এইজনী হৈছে মোৰ সৰু ছোৱালী। তাইতো এতিয়া 3 বছৰ হ'ল, খোজকাঢ়িবও পৰা হৈছে আৰু লগতে চব কথাই ক'ব পৰা হ'ল। কিন্তু ক'বলৈ গ'লে তাই অকণমান খোজকাঢ়িব টান পায়। দেউতাক লগত থাকিলে বাৰু ইমান কথা নাই, যিহেতুকে মই লৈ আহিছোঁ আৰু ইমান দীঘল ৰাস্তা এটা মই তাইক অকলে খোজকাঢ়ি কোচত লৈ আহিছোঁ। তাই কাৰো কোচত নাযায়, খালি মোক লাগে তাই। গতিকে একো উপায় নাই, যিহেতুকে আহিছে আনিবতো লাগিবই। গতিকে আৰু যিহেতুকে মাক হওঁ, গতিকে মাকৰ দায়িত্বও পালন কৰাটো আমাৰ কৰ্তব্য। গতিকে মাকৰ দায়িত্ব বুলি ভাবিয়ে তাইক মই এয়ালৈ আমি আগবাঢ়িছোঁ। লগতে আহি থাকোঁতে দেখিলোঁ আমি মাজত এটা ঘৰত এনেকৈ হাতী ছবি অঁকা আছে, গতিকে তাই দেখিও খুব ভাল পালে। মই ভাবিলোঁ সেইখিনিকো অকণ ভিডিঅ' বনাই লওঁ। আৰু এনেকৈ আমি দুখন পাহাৰৰ মাজেদি সৰু ৰাস্তা এটা দি এনেকৈ আমি আগুৱাই গৈ আছোঁ মন্দিৰৰ ওচৰলৈ। দেখিছে কিমান ডাঙৰ পাহাৰ, আৰু গোটেই পৰিৱেশটো খালী গছ আৰু গছ। ইয়াত সন্ধিয়া হ'লে হেনো হাতী ওলায়, বাঘো ওলায়। অৱশ্যে এইটো মই নাজানো হয় নহয়, কিন্তু শুনিছোঁহে দেই। এতিয়া এয়া দেখিছে মন্দিৰত ইয়াৰ পৰা আপুনি লাইন আৰম্ভ কৰিব লাগিব। এইখিনিৰ পৰা আৰম্ভ কৰিহে গৈ একদম শেষলৈকে, এইটো একদম ৰাস্তা মানে ওপৰতে, মন্দিৰ একদম ওপৰৰ পৰা এইটো ৰাস্তা। আৰু এনেকৈ আমি লাইনত থিয় হৈছোঁ। ইয়াৰ পৰা গৈ একদম যে দেখিছে তললৈকে, এইফালেদি ঘূৰি গৈ একদম আমি এয়া হৈছে মেইন মন্দিৰটো, য'ত এতিয়া বাহিৰত এতিয়া চাকি জ্বলাই আছে সকলোৱে। লগতে এই আগলৈ গৈ পেলাই মানে মেইন মন্দিৰটো সেইখিনিতে, য'ত আমি বাবাক পাম। গতিকে অকণমান সময় লাগিব আমাক যাবৰ কাৰণে, যিহেতুকে সময় লাগিব ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাই যাওঁ বুলি। আৰু এনেকৈ চিৰিদি তলত চাকি বন্তি জ্বলাই সকলোৱে সেৱা সৎকাৰ কৰি এনেকৈ চিৰিদি আগুৱাই আহে। আৰু এইটো হৈছে মেইন গেট বাবাৰ ওচৰলৈ যোৱা, আৰু এইফালেদি আহি আমি এইফালে ওলাই যাব লাগিব। লগতে এক খুৰীহঁত দেখিছে, আমি সকলোৱে আহি একেলগে লাইন হৈছোঁ। আৰু এনেকৈ আহি আমি বাবাৰ প্ৰায় ওচৰ পালোঁহি। সেয়া দেখিছে সন্মুখত সকলোৱে কৰি আছে, আমিও এনেকৈ লাইনত গৈ আছোঁ। এইখন এখন বাঁহৰ দলং, এইফালেদি গৈ যাব লাগিব। আমি লাহে লাহে আগুৱাই গৈছোঁ। গৈ আজি আমি আমাৰ পূজা শেষ কৰি লগতে আমি এয়া দেখিছে সকলোৱে মিলি কিমান ধুনীয়া পৰিৱেশ এটা, সকলোৱে ইমান ধুনীয়াকৈ তেওঁক মাতিছে, আৰাধনা কৰিছে। যিহেতুকে ভগৱান পোৱা টান, গতিকে সকলোৱে বিচাৰে যে মোক আশীৰ্বাদ দিয়ক। গতিকে আমিও তেনেকৈ কৰি আজি আমাৰ দিনটো আমি এনেকৈ পাৰ কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু যদি কেতিয়াবা আপোনালোকে গৈছে তালৈ তেতিয়াহ'লে প্লিজ এটা কমেণ্টত জনাব। আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।
তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা মই এতিয়া ইমানতে বিদায় ল'ম আৰু আহিবলগীয়া নতুন ভিডিঅ' মই বনাবলৈ চেষ্টা কৰি আছোঁ যদি মই পাৰোঁ তেতিয়া মই আপোনালোকৰ ভাল ভিডিঅ' এটা আনিবলৈ মই চেষ্টা কৰিম গতিকে আজিলৈকে এইখিনিয়ে ধন্যবাদ No,